গাইছ তো কি খবৰ চবৰে তো আজি ৰাতিপুৱাই পুৱাই অলপ গা চা ধুই মন্দিৰ যাম বুলি তো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। তো গাইছ এতিয়া আমি যাই আছোঁ ষ্টেচন গিলি খোজকাঢ়ি কেনে চবে। আৰু ৰাতিপুৱাৰ ভিউটো চাইছোন কি ধুনীয়া। তো এতিয়া ষ্টেচন পালোৱে আহি নিউ কেন্দুকোনা ষ্টেচন আহি পালোঁ আমি। এতিয়া টিকেটটো কাটি ল'ম। তো আহি গেল ষ্টেচনৰ ভিতৰত। তো টিকেট কাটি ল'লোঁ। তো এতিয়া যাই আছোঁ 2 নম্বৰ প্লেটফৰ্মলৈ। তো যাই আছোঁ ব্ৰিজৰ ওপৰেদি ট্ৰেইন 2 নম্বৰ প্লেটফৰ্মত। আৰু আহি পাই গেল 2 নম্বৰ প্লেটফৰ্ম। তো এতিয়া আমি ৰখিব লাগিব ট্ৰেইন আগ লাগি। আৰু গাইছ ৰহতে ফাইনেলি ট্ৰেইন আহি পালা। আৰু ট্ৰেইনখন ৰখিলে আমি এতিয়া ট্ৰেইনত উঠিব লাগিব। ট্ৰেইন আৰু ট্ৰেইনত চবে উঠি কিনে বঢ়িয়াকৈ বহি চহি ল'লোঁ। তো এতিয়া যাই আছোঁ। আৰু গাইছ আহি ষ্টেচন পাই গেল। তো গাইছ এনেকৈ ট্ৰেইনৰ পৰা নামি ল'লোঁ আৰু যাওঁ বাহিৰত। আৰু ষ্টেচনৰ বাহিৰত চাইছোন গাইছ পুৰা টমটম। মন্দিৰ যাই আছোঁ এতিয়া। আৰু জেগাখন চাইছোন চবে গাইছ কি বঢ়িয়া জেগা। গাইছ আমি যাই আছোঁ খোজকাঢ়ি চবে। হেফাল দি তো আহি পাই গেল মন্দিৰ। যাই আছোঁ এতিয়া। নকবি আহি পাই গেল মন্দিৰ। এতিয়া যাই আছোঁ ভিতৰত গেলি। আৰু গাইছ এই ফুলনিটি দেখি কিনে বোলে চবকে ফটো মাৰিব লাগে। তো ফটোটো মাৰি লওঁ চবকে। তো এতিয়া গাইছ চাকি ধূপকাঠি কিনি লওঁ। তাৰপিছত যাই আছোঁ মন্দিৰৰ ভিতৰত। তো আহি গেল মন্দিৰৰ ভিতৰত আৰু এটা টেপত অলপমান পানী চানী মাৰি লওঁ। তাৰপিছত চাকি দিব যাই আছোঁ। তো এইবিলাক ভগৱানৰ মূৰ্তি এনেকৈ বনাই থৈ দিছে। তো এতিয়া অনা বুট মুগ কল আদি যোগাৰবিলাক লৈ ল'ব। তাৰপিছত আৰু ইয়াৰ পৰা আৰু চাকি দিব যাব লাগিব।
তো সর্বগড় এইটো মেইন মন্দিৰ। আৰু গাইছ বাহিৰতে এনেকৈ চাকিবিলাক দিয়ে আৰু ইয়াতে আমি চাকিবিলাক দিব লাগিব। তো গাইছ চাকি টাকি দিয়া হৈ গ'ল আৰু এতিয়া মন্দিৰৰ ভিতৰত যাওঁ, সেৱা কৰোঁ। আৰু গাইছ চাকি টাকি লগোৱাৰ পিছত চবেই এনেকৈ প্ৰাৰ্থনা কৰি আছে। তো এতিয়া আমি সেৱা কৰিম। সেৱা কৰিলোঁ, পতলা হৈ গ'ল আৰু মন্দিৰৰ ভিতৰত শৰাইখনতো সেৱা কৰি ল'লোঁ। তো এইটোৱে মেইন মন্দিৰ। আৰু চাওকচোন গাইছ কি বঢ়িয়াকৈ গাছত গামচাগিলা বান্ধা আছে আৰু এনেকৈ গামচাগিলা বান্ধা দেখিলে কি মজা লাগে ন। এইফালে পুখুৰী আছে। এই সৰ্বগড় মন্দিৰ আৰু দেখাই আছোঁ যিমান পাৰোঁ, গধূলি লৈ আছোঁ ইয়াতে দেখাই যাম যিমান পাৰোঁ। তো এইটোৱে সৰ্বগড় মন্দিৰৰ বৰপুখুৰী। ইয়াতে কাছ মাছ বহুত আছে, তো কাছ দেখিলে ভাল। এইটো আছে, এইটো এনেকৈ কাছ মাছ বহুত আছে। তো যাই আছোঁ আৰু তাতে গামচা বান্ধিব চবে মানে দুখন তিনিখন বান্ধিব আৰু গামচা ডাঙৰ গাছ এডালত। তো গছডালৰ তলত সেৱা কৰি ল'লোঁ। তো এতিয়া আৰু 3টা ৰাউণ্ড মাৰিব লাগিব। আধা আছিল আৰু সেই বস্তুটো বনাই দিয়া নাছিল। 3 পাক ঘূৰিব লাগিব আমি। আৰু গাইছ সেই যেতিয়াৰ পৰা আমি এনেকৈ ঘূৰি আছোঁ। চবে ফটো চটো উঠা হৈ গ'ল আৰু যাই আছোঁ মেইন মন্দিৰৰ লাগি। চাকি তাকি দিয়া হৈ গ'ল, চবৰে গামছা চামচা বান্ধা হৈ গ'ল। এতিয়া মন্দিৰত দেখি যাই আছোঁ আৰু এইটো হ'ল দেউল মন্দিৰ গাইছ। আৰু ইয়াতেও বোলে গাইছ দেউল হয় আৰু চাওচোন কি বঢ়িয়াকৈ বস্তুবিলাক কি বঢ়িয়াকৈ পৰিপাটিকৈ আছে। আৰু দেউল মন্দিৰটো এনেকৈ 3 পাক মাৰি দিলোঁ দে গাইছ। আৰু দোকানখনত এনেই কিবা কিবি অলপ চাই ল'লোঁ। জুবিনদাৰ গান।
আৰু গাইছ এইটো ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি গাই গৰুৰ লগত আছে। আৰু গাইছ জাগা শান্তি চাও না মন্দিৰৰ কি বঢ়িয়া জাগা। আৰু গাইছ শহাপহু গীতা চাচোন কি মৰম লগা শহাপহু। আৰু গাইছ এইটো ডাঙৰকৈ হনুমানৰ মূৰ্তি বনাইছে। এইটোৱে হনুমানটো। আৰু এটা গাইছ ফটো মাৰি নাবা থৈ দিব লাগিলে ইয়াতে এনেকৈ ফ্ৰেম চেম বনাই দিয়ে। আৰু গাইছ চবে মন্দিৰৰ ভিতৰত আহি গ'ল আৰু ইয়াতে অলপ পৰ বহি লওঁ। আৰু আমি ভিতৰতে আহি গ'লো চাহ তাহ খাই ল'বা। আৰু গাইছ ইয়াতে দিনত মহাপ্ৰভুৰ ভোগো দিয়া হয়। আৰু গাইছ কুপন লৈ পেলাই দিয়ে দিয়ক আৰু কুপনৰ দাম 50 টকা। তো এতিয়া আমি খাই লওঁ। হৈ গ'ল খাৱা তো খাৱা লোৱা হোৱাৰ পিছত চবে ফটো তুলি আছে। এতিয়া আমি লাহেকৈ ঘৰত যাব আৰু ট্ৰেইন আছে চবে ঘৰত যাব। এতিয়া ফটো তোলা হেঁপি চলি আছে তো আৰু যামেই আমি মন্দিৰৰ পৰাই। তো এতিয়া ফটো উঠা পৰ্ব। চলি আছে ফটো মাৰা পৰ্ব। তো গাইছ হৈ গ'ল এতিয়া আমি যাব আহিলোঁ। এতিয়া ষ্টেচনত গ'লে যাম আমি। মন্দিৰত আহি কেনে লাগিল? ভাল লাগছে। মন্দিৰত আহি চবৰে ভাল লাগে। তাই সদায় নললা মন্দিৰত আহি নাহৰৰ গাছ গাইছ এইডাল গাঞ্জি গাই এই গাছডালৰ ওপৰতে গাইছ ঘৰত যাব আছে। আৰু এটা টাইম হ'ল গোহাঁই ওলাব। এইটো গোহাঁই ওলাটো চাই যাওঁ আমি। এইটো গোহাঁই ওলাই যাব মানুহবোৰ পূৰা ৰেডি কৰি আছে। বেং পাৰ্টি ৰেডি কৰি আছে পূৰা বেং পাৰ্টি। তো গাইছ আজি পঞ্চমী দেউল আৰু পঞ্চমী দেউল হিচাপে এই ৰথ বুলিলে কয় নেকি এইটোত এইখনত নিয়া হ'ব। মই ভালকৈ নামটো নাজানো। আৰু কিবা কিবি কৰি আছে গাইছ। তাৰপিছতে অলপ পিছতে নিব আৰু নিয়ালৈ আমি বাৰু নাথাকোঁ কিন্তু অলপ পৰ আছোঁ গাইছ। চাকি বন্তি জ্বলাই আনিলে আৰু এতিয়া অলপ পিছতে নিব। চাকি থবা তো এতিয়া আমি আহিলোঁ গোহাঁই ওলোৱা চাই যাবা ষ্টেচনত গ'লে। আজি ভাল লাগিছে দে কি ট্ৰেইন আছে এতিয়া আৰু কি কুঁৱৰী চালোঁ আমি গোসাঁই মানে ঘৰত ইয়াত ফুৰাব নিয়ে পথাৰত 2টা বজাৰ পৰা একদম 5টালৈকে থাকিব আৰু ৰাইজসকল আহিব চাবলৈকে। এনেকুৱা নেদেখা বস্তু দেখিছোঁ সঁচাকৈ মনটো মানে বিৰাট প্ৰাউড হৈছে আৰু উৎফুল্লিত হৈছে আৰু মনত শান্তি পাইছোঁ। এটা কেনে লাগিছে মন্দিৰত আহি? বহুত ভাল লাগিছে। এনেকুৱা দেখা নাছিলোঁ মানে গোসাঁই যে ফুৰাব নিয়ে এইটো জনাও নাছিলোঁ। আৰু বহু বছৰ আগতে আহিছিলোঁ গৰখীয়া মন্দিৰত কিন্তু আহাৰ হেঁপাহ আছিল। আজি হঠাতে মানে ভাগ্যক্ৰমে আহিব পাৰিলোঁ আৰু মানে ফিক্স হোৱা নাছিল ডেটটো। হঠাতে আহি গ'লোঁ ভগৱানে অনা নিচিনা। তাৰপিছতে কুঁৱৰী চালোঁ। কুঁৱৰী চাই মানে খুব ভাল লাগিলে আৰু নেদেখা বস্তু এটা নজনা বস্তু এটা জানিলোঁ।
সঁচাই মানে মনটো শান্তি পাইছোঁ। আহিব আহি যাব নকওঁ। তো এতিয়া আমি যাই আছোঁ ষ্টেচনত গেলি সৰভোগ টাউন গাইছ বজাৰ আৰু এখন সৰভোগ বজাৰ। তো গাইছ এই ষ্টেচন পাই গ'লো আৰু ইয়াত ট্ৰেইন আহিবাৰ হৈছে। যাওঁ ষ্টেচনৰ ভিতৰত গেলি এই সৰভোগ ষ্টেচন। তো আহিবলৈ ষ্টেচনৰ ভিতৰত আৰু সেইটো চাইডে যাব লাগিব। 2 নম্বৰত যাই আছোঁ এতিয়া। আমাৰ টেনশ্যন মায়াক আহি পোৱা নাই। কি মায়েৰে আহি পোৱা নাই? আহিব দেই মায়েৰে হাত মানুহ চাওঁ গাইছ ট্ৰেইনত যোৱা মানুহ। পাহাৰটোৱে আহা তো উঠি ল'লো ট্ৰেইনৰ ভিতৰত। আৰু গাইছ গধূলি ট্ৰেইনৰ ভিউ চাওঁ। তো বেপাৰী চেপাৰী এনেকা আহি আছে আৰু মানুহবিলাক পূৰা বহি আছে। আহি পাই গ'লো गेंडोकोना। चल रही है यहाँ पे साइबर की चल रही है अभी। तेमिसा खाम साइला बारसब আহি পাই গ'লো আৰু ভিডিঅ'টো ইমানখিনি আছিল। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।